আমাৰ ইয়াতে এটা ভাল গেষ্ট হাউচ হ'ব আৰু মানুহে এটা পৰামৰ্শ দিছে যে সিংলা নদী ন সিংলা নদী দুইটা ফালে দুইটা নদীত সুইচ গেট হৈ গ'লে পানীটো সদায় থাকিব পাৰিব গতিকে সেইটো এটা আমাৰ কথা এটা ইয়াত চিন্তা হৈ আছে সেকেন্ড সোনবিলত ফ্লোটিং সোলাৰ পাৱাৰ ডেভেলপমেণ্টৰো এটা প্ৰজেক্টৰ কাম চলি আছে এতিয়া এছেছমেণ্ট চলি আছে যাতে ফিচাৰীও চলিব পাৰে আৰু ওপৰ হাইটত সোলাৰ পাৱাৰ ল'ব পাৰে এইখিনি হ'লে ইয়াৰ ইকনমিটো বহুত চেঞ্জ হৈ যাব বানপানী এতিয়াতো আমাৰ ইয়াতে কোৱা মতে কৰিমগঞ্জ সমষ্টিত 3,90,000 মানুহ এফেক্টেড হৈছে সমগ্ৰ অসমত নিয়াৰ এবাউট 1 crore মানুহ এফেক্টেড হ'ব 1/3 অফ দ্য পপুলেশ্যন যাক যেনেকে পাৰোঁ আমি সহায় কৰিম এইবাৰতো আমি বহুত চেষ্টা কৰিছোঁ কাট অফ হ'ব দিয়া নাই যেতিয়া কাট অফ হৈছে এয়াৰ ড্ৰপিং কৰা হৈছে বৰাক ভেলীতো এবাৰ মেক্সিমাম এয়াৰ ড্ৰপিং কৰা হৈছে কাট অফ হ'ব দিয়া নাই ক্লাৰিয়েটৰ ডিচিৰ লগত আমি ডেইলি টাচত আছিলোঁ যাতে ইয়াত বস্তু থাকে সেকেন্ড হাফলঙৰ পৰা শিলচৰলৈকে ৰেলটো কালিৰ পৰা আৰম্ভ হৈছে গতিকে আমি ৰেলৰ লগত কথা পাতিছোঁ যে নদীৰ কাষেদি পাহাৰৰ কাষেদি ৰেল লাইনটো নকৰি টানেল বনাই ৰেল লাইনটো নতুনকৈ ৰিডিজাইন কৰিব পাৰি নেকি আজি মোক কৈছে ডিচিয়ে যে অকণমান আমাৰ যিটো কালভাৰ্ট এটা আছিল পৰি গৈছে মই এতিয়াই ইঞ্জিনিয়াৰক কৈ দিম যাতে লগে লগে কৰিমগঞ্জ টাউনৰ আগততো ৱাটাৰ ছাপ্লাই প্ৰজেক্ট আমি আহি কৰিছিলোঁ না চ' বহুত দিন হ'ল মোৰ মনত আছে 10 years বেক চ' এতিয়া চাই ল'ম তাক ষ্ট্ৰেংথেন কৰি এবাৰ আমি ষ্ট্ৰেংথেন কৰি ল'ম আৰু বান পৰিস্থিতিৰ মাজত চৰকাৰে বহুখিনি কৰিছে ইয়াৰ ৰাজ্যে স্বীকাৰ কৰিছে যিহেতু আমি গ্ৰাউণ্ড জিৰৰ পৰা গৈ বাতৰি সংগ্ৰহ কৰিছোঁ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসন বিশেষকৈ বৰাক উপত্যকাৰ জিলা প্ৰশাসনৰ ওপৰত ৰাইজ যথেষ্ট অসন্তুষ্ট চাওক প্ৰথম যেতিয়া 2-3 দিন পানী হৈছেতো জিলা প্ৰশাসন যাব পৰা নাই মানুহৰ খং আছে কিন্তু এতিয়া মই ডেইলি ভিডিঅ' কনফাৰেন্স কৰি আছোঁ যে মানুহৰ মাজত যাতে প্ৰশাসন যায় মানুহক সহায় কৰে কোনো যাতে এপিডেমিক আউটব্ৰেক নহয় আৰু মানুহক যাতে আমি ভাল কৰি ঘৰত লৈ যাব পাৰোঁ এতিয়াতো যিমানখিনি মোৰ পৰা ৰিপৰ্ট আছে মেক্সিমাম এৰিয়া কাভাৰেজ হৈছে বুলি কৈছে কিন্তু এতিয়া গৈ মই শিলচৰত থাকিম মই তেতিয়া মই পিছবেলা শিলচৰত মই এটা ৰিভিউ ল'ম যে আৰু যদি কিবা কৰিব বাকী আছে আমি কৰি ল'ম থ্যাংক ইউ রাস্তাঘাটটা ওই আবার ইমপ্রুভ করতে হবে রাস্তাঘাট এমবেকমেন্ট ওইগুলা করতে হবে আবার আসবো করিমগঞ্জ তো আমার নিজের বাড়ির মতন আবার আসবো নাই সনবিলটো মই আগতো আহিছো এইটো এটা অসমৰ বহুত ডাঙৰ প্ৰপাৰ্টি আমাক ভগৱানে দিছে ইয়াক আমি ডেভেলপ কৰিব লাগিব